আমাৰ 50 গ্ৰামলৈকে সদায় হিচাপটো থাকিবই। আজি 1 কেজি মাছ নিলে সেই 100 গ্ৰাম নিলে, 400 টকা কেজি হ'লে 40 টকা হয় বুলিতো আমি জানোৱেই। 100 গ্ৰাম নিলে 500 টকা কেজি হ'লে 50 টকা হয় বুলি জানোৱেই। তেনেকুৱা ধৰণৰ ধৰি লওক আমাৰ চব মুখস্থই থাকে। এজন সফল ব্যৱসায়ী হ'বৰ কাৰণে গ্ৰাহকৰ লগত আপোনাৰ ব্যৱহাৰ কেনে হোৱা উচিত? আপোনাৰ গ্ৰাহকৰ লগত ঠিক জনসাধাৰণৰ লগত মিলিবলৈ গ'লে আত্মাখন শুদ্ধ হ'ব লাগিব, মানুহজনৰ লগত আত্মীয় কিছু কথা ক'ব লাগিব, তেতিয়া সেইজন গ্ৰাহক মুহিব পৰা হয়। আৰু সেইজন গ্ৰাহকে বা 2 টকা দামত নিলেও কোনো দুখ নাপায়, অন্তৰখনে শান্তি পাই যাব। ধৰক আপুনি 1 কেজি মাছ লৈ ওলাই আহিছে, আপুনি কোনো ঠাইত আৰু মাছ নাপালে, কেৱল 1 কেজি মাছ লৈ ওলাই আহিছে আৰু আপোনাৰ ঘৰখন চলিবলৈ 400 পৰা 500 টকা লাগে। এতিয়া আপুনি মাছ আনিছে 1 কেজি, 1 কেজি মাছৰ পৰাই 400 বা 500 টকা আপুনি উলিয়াব নোৱাৰিলেও আপুনি কিবা এটা উলিয়াব লাগিব আৰু আপোনাৰ ঘৰখন চলাব লাগিব। গতিকে কেনেকৈ আপুনি 1 কেজি মাছৰ পৰা সেইটো মিলাব? 1 কেজি মাছৰ পৰা তেনেকৈ উলিয়াব নোৱাৰিম আৰু ধৰি লওক 1 কেজি মাছৰ পৰা কিমান ওলাব, খুব ওলাব পইচা 50 টকা ওলাব। কিবা বজাৰ হাট যদি ভাল হৈ যায় তেতিয়া ধৰি লওক আপোনাৰ 150 টকা এটা ওলাব। কিন্তু বাকীটো এতিয়াতো মোৰ ঘৰখন নচলে, তেতিয়া মই ক'ৰবাত ধাৰ নি কৰিব লগা হয় আৰু কিছু কাৰোবাক খাতি বাতি কৰি হ'লেও বা ক'ৰবাত কিবা এটা বুদ্ধি কৰি এপোৱা দামত বেচিলে এপোৱা সস্তাত বেছি কিবা এটা পজিশ্যন মিলাই পেলাই যেনে তেনে ঘৰখন চলাবলগীয়া হয়। সেই দিনটো ধৰি লওক ধাৰে বান্ধে দোকানে বজাৰৰ পৰা ধৰি আদি, আৰু তাৰ বাহিৰেতো অন্য উপায় নাই। আপুনি ঠিকেই কৈছে বাৰু, কিন্তু কিবা টিক্স আছে নেকি? ধৰক 400 টকা বা 500 টকা নহ'লেও কিবা টিক্স আছে নেকি যাৰ জৰিয়তে আপুনি 200 টকা বা 300 টকা পৰ্যন্ত আপুনি মানে উলিয়াব পাৰিব? তেনেকুৱা কিবা টিক্স আছে নেকি? তেনেকুৱা টিক্স আছে, চবৰে হাততে সেইটো টিক্স নাথাকে। কোনো লোকে কিবা এটা বুদ্ধি কৰি কিবা এটা অৰ্জনত মিলাই কিবা এটা কৰি কিছু লোকে পাৰে, কিন্তু চবে সেইটো নোৱাৰে। ধৰ্মীয় দিশলৈ কিবা এটা চাবলগীয়া হয়, মানুহজনৰ মুখলৈ চাব লগা হয়, সেইটো নোৱাৰি। সেইকাৰণে এই ধৰ্মীয় দিশলৈ চাবলগীয়া হোৱাৰ কাৰণে ধৰি লওক এতিয়া কাৰোবাৰ পৰা 10 টকা কাৰোবাৰ পৰা 20 টকা ধাৰে লৈ সেই দিনটো আমি যেনে তেনে ঘৰখন চলাবলগীয়া হয়। তাৰ পিছদিনা যদি কিবা এটা সফল হয় তাৰ পৰাই আকৌ আমি ধাৰ ধুৰ মাৰি সেইদিনা মুকলি হওঁ। ধৰক এজন ধনী মানুহ, তেওঁ ইচ্ছা কৰিলে আপুনি যদি বিচাৰে 600 টকা কেজি বুলি ক'লে তেওঁ 600 টকা দিব পাৰে, আৰু এজন দুখীয়া মানুহ তেওঁ 600 টকা দিব নোৱাৰে। তেওঁ খুব বেছি 350 বা 300 টকা তেওঁ দিব পাৰে, তাতকৈ বেছি দিব নোৱাৰে। কিন্তু কোনোবা অতিথি আহিছে, অতিথিৰ কাৰণে তেওঁক 1 কেজি মাছ লাগে, গতিকে 1 কেজি তেওঁ নিব লাগিব, 350 বা 300 টকা দি তেওঁ নিব লাগিব, কিন্তু মাছ কেজিৰ দাম 600 টকা। তেতিয়া আপুনি সেই গ্ৰাহকজনক আপুনি বিমুখ নকৰি কেনেকৈ মানে কি কৰিব, কেনেকৈ মিলাব সেইটো? গ্ৰাহকজনৰ লগত মই সুধিম, আৰু গ্ৰাহকজনে যদি কয় বোলে মই দাম হ'লেও মই নিবই লাগিব, নিনিলে নহয়, তুমি পাৰা যদি কিবা এটা চাগে, কিন্তু দাম সুবিধা পালোঁ বুলি সিমানটো মই ল'বলৈও নাযাওঁ। তাৰ জোখতকৈ অধিক নলওঁ, লাগে মোৰে ক'ৰবাত ধাৰ হৈ যাওক, তেখেতকো লাগে ধৰি লওক, নিদিলে নহয় আৰু তেখেতে নিনিলেও নহয়, নিবইতো লাগিব। সেইটো কাৰণে ধৰ্মকে লেখ কৰি মই জোখৰটোহে লৈছোঁ, বাকী তেখেতে দামত নিম বুলি ক'লেও তেনেকৈ লোৱা নাই। কেনেকৈ ল'ম এতিয়া? তেখেতৰ প্ৰয়োজন, মই 2000 ক'লেতো লৈ গুচিয়ে যাব, কিন্তু সেইটো এটা মোলৈ দুখ আহিব। গতিকে সেইটো নকৰি ময়ে ক'ৰবাত 10 টকা ধাৰ কৰিম, কিন্তু তেখেতক ধৰ্মৰ দিশৰ পৰা সমপৰ্যায় ৰাখি সেই মাছ কেজিটো তেখেতক দিব লাগিব। তেতিয়া সেইজনো আত্মাখনে শান্তি পাব আৰু মোৰো বৰ মনটো দুখ নহয়। লাগি নাথাকে। এনেকুৱা কৰিব নেকি, তেওঁ পাৰে তেওঁতো 600 টকা দিব, আপুনি 600 টকা নলয়, ধৰক তেওঁৰ পৰা 400 বা 450 টকা ল'ব, কিন্তু তেওঁৰ টকা আছে এতিয়া 300 বা 350, কি কৰিব? তেওঁৰ পৰা পিছদিনা ল'ম ক'ব নে কি, কেনেকৈ মিলাব? তেওঁ যদি কয় বোলে নহয় মোৰ হাতত পইচা 350হে আছে, তুমি 350 লোৱা আৰু ইটো মই কালিলৈ দিম, বোলে নহয় মোৰ একেবাৰে পইচা অসুবিধা হৈ গ'ল, অকল মোৰ পইচা 350হে আছে, তেতিয়াও মইতো উপায়হীন হ'বলগীয়া হ'ল, তেখেতকো বচাবলগীয়া হ'ল। উপায়হীন হোৱাৰ লগে লগে লাগে মোৰে লছ হওক, তেখেতকো মই বচাই দিবলগীয়া হৈ গ'ল, তেনেকেই দিবগৈ লাগিব, উপায়টো নাই। তেনেকৈ দিব লাগিব। নহ'লে কেনেকৈ? তাৰ মানুহজনটো বাচিব লাগিব, তেখেততো তাৰ বিপদত পৰিহে মোৰ ওচৰলৈ আহিলে, গতিকে মই তেনেকেই দিব লাগিব। আপুনি মৎস্য ব্যৱসায়ৰ লগত কিমান দিনৰ আগৰ পৰা জড়িত? আজি মোৰ বহুত বছৰ হ'ল, 20 বছৰৰ ওপৰত মোৰ জড়িত। 20 বছৰ? 20 বছৰৰ পৰা ধৰি লওক 92 চনৰ পৰাই মোৰ মৎস্য ব্যৱসায়ৰ লগত জড়িত, একেবাৰে বাচ্ছা কালৰ পৰা, স্কুল এৰাৰ পৰাই ধৰি লওক, তেতিয়া দিনৰ পৰাই মই ব্যৱসায় কৰি আহিলোঁ, কিন্তু এনেদৰে চলি আহিলোঁ। ইয়াতকৈ কিন্তু বৰ ডেভেলপো হ'ব নোৱাৰিলোঁ, ইয়াতকৈ বৰ তললৈ নগ'লোঁ। ঈশ্বৰে এই সমপৰ্যায়টোৰ ভিতৰতে জীয়াই ৰাখিছে, আৰু সেইটো কাৰণে এইটোতে যেতিয়া জীয়াই ৰাখিছে কিবা সুবিধা পালোঁ বৰ ওপৰলৈ যাবলৈ ইচ্ছা নকৰোঁ আৰু।
ইমানতে চলি যেনে তেনে গৈ থাকোঁ বুলি ভাবি থাকোঁ আৰু। আপুনি কৈছে 20 বছৰমান হ'ল আপোনাৰ এই ব্যৱসায়িক জীৱনত আপুনি বিভিন্নজন এনেকুৱা ধৰণৰ কাষ্টমাৰ পাইছে। কিছুমান কাষ্টমাৰে ধৰক কিবা এটা দামটো ক'লেই সেইটো দিব নিবিচাৰে, খং কৰে, কাজিয়া কৰিব বিচাৰে, বা কেতিয়াবা এনেকুৱা তৰ্কাতৰ্কি এনেকুৱা কিবা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি? কেতিয়াবা হয়, হ'লেও আকৌ মই ৰাপ নকৰোঁ, কিন্তু তৎক্ষণাৰ ভিতৰতে আকৌ মিলা মিলি হৈ যাওঁ। তেখেতকো মই মানি লওঁ বা তেখেতেও মোকো মানি লওঁ। আৰু মানি লোৱাৰ কাৰণে সেইটো সমপৰ্যায়ত গুচি যায়। হয়, আৰু আমি জানো আপোনাৰ মানে এটা গুণ আছে, কিবা খুহুতীয়া কথা ক'ব পাৰে। গতিকে তেনেকে কিবা কথাৰে তেওঁক মানে মোহিত কৰে নেকি? কথাৰে মই মুহি যেনে হয়। তেনে মানুহটোৰ মনটো বিষাক্ত নোহোৱাকৈ হয়। সুকোমল অন্তৰে তেখেতে যাতে মোৰ ওচৰৰ পৰা যাব পাৰে, মই সেইটোৱে ধাৰণা কৰি লাগে মোৰে 10 টকা লছ হওক, তেনেধৰণে মই পঠাইছোঁ। এতিয়া আপোনাক মই এটা কথা সুধিম। আপুনি যিহেতু 20 বছৰমান হৈছে, 20 বছৰমান হ'ল। আপুনি ব্যৱসায়টো কৰি আছে, ব্যৱসায়টোৰ পৰা যি ইনকাম হয় সেইটো কেৱল আপোনাৰ নিজৰ পৰিয়ালটোৰ লগতে খৰচ কৰে নে কেতিয়াবা কিবা ধৰক গুৰু ভকত বা কোনোবা ধৰক দুখীয়া মানুহক কিবা কেতিয়াবা আপুনি সহায় কৰিছে? এইটো বিভিন্ন শিতানত খৰচ কৰিব লগা হয় দেই। বিভিন্ন শিতানত খৰচ কৰিব লগা হয় কিয়? কাৰণ আজি ধৰি লওক মোৰ হাতত টকা 500 আছে, কোনোবা এজন মানুহ বিশেষতে চিভিল যাব লগা হ'ল, তেখেতৰ যদি মই সন্মুখামুখি হওঁ, কেনেকুৱা এটা বিপদ, তাৰে মই 200 হ'লেও টকা তেখেতক দিব লাগিব। কাৰণ বিপদৰ সন্মুখীন যেতিয়া মোৰ হৈ গ'ল, ধৰি লওক আকৌ ওচৰৰ চুবুৰীয়া কোনোবা এঘৰ মানুহে কেতিয়াবা মাছ এটা খাবলৈ নাপায়, ধৰি লওক মাছ এপোৱাৰ কথা ক'লে, সেইটোতো কেতিয়াবা দিবলগীয়া হয়। আৰু ধৰি লওক আজি ৰাজহুৱা কিবা এটা অনুষ্ঠান আহিল, তাতো দিব লগা হয়। আজি ঘৰখনতে কাৰোবাৰ বেমাৰ ব্যাধিৰ পৰা বিভিন্ন শিতানত সেই তাৰ পৰাই খৰচ কৰি তাৰ মাজতে যেনে তেনে মানুহটো জীয়াই থাকিবলগীয়া হৈছে। হয় হয়, মই কথাটো বুজিছোঁ। এনেকুৱা হয় নেকি, ধৰক 500 টকাৰ কেজি আপোনালোকে বিক্ৰী কৰি আছে মাছ, কোনোবা সমাজৰ ফালৰ পৰা বা কোনোবা মানুহে যেনিবা আপোনাক মাছ বিচাৰি আহিলে 10 কিলো, আপুনি 10 কিলো দিয়াৰ উপৰিও আপোনাৰ পৰা কিবা এটা তেওঁলোকে মানে সহায় বিচাৰিছে, তেতিয়া আপুনি এনেকুৱা কৰে নেকি 500ৰ ঠাইত 450 কৰি পানি 50 টকা ৰেহাই কৰি তেনেকৈ কিবা সহায় কৰে নে মাছেই তেওঁলোকক দিবলৈ বিচাৰে? এইটো ৰেট হিচাপে যাব। যদি সমাজত কিবা এটা দিব লগা হয়, ধৰি লওক 10 কেজি মাছৰ তেওঁলোকে ৰাইজে কিবা এটা মোক বিচাৰিছে, মই 10 কেজি মাছ এটা ৰাইজলৈ বুলি দিলোঁ। আৰু আমাৰ ফালৰ পৰা যদি ঈশ্বৰে কিবা এটা কৃপা কৰিছে, তাতে 2 কেজি এটা জাপি দিছোঁ, সেই 2 কেজিকে ৰাইজৰ সমাজলৈ গৈছে। আৰু বাদ বাকী এনেকৈ বেলেগৰ পৰা মই দিব পৰা নাই, কিন্তু সেই তাৰ লগতে মিলাই ধৰি লওক 2 কেজি মাছ দি দিছোঁ, 12 কেজি মাছ ৰাইজৰ হৈ গৈছে। ধৰি লওক 10 কেজি বিচাৰিছিলে, মই 12 কেজি কৰি দি দিলোঁ, কিন্তু 10 কেজিটো যিটো ৰেট হিচাপে মই লৈছোঁ। আপুনি এনেকুৱা কাষ্টমাৰ পাইছে নেকি, যিবিলাক কাষ্টমাৰে ধৰক আপোনাক পাতি লয়, ধৰক এমাহলৈ বা 10 দিন 15 দিনলৈ আপুনি মাছ দি থাকিব, মই সময়ত যিমান টকা হয় সেই টকাটো আপোনাক পৰিশোধ কৰিম, এনেকুৱা কাষ্টমাৰ পাইছে নেকি? পাইছোঁ। তেনেকুৱা কাষ্টমাৰ ধৰি লওক কিছু চাকৰিয়াল, এতিয়া মাহে পোৱাহে, ডেইলিটো তেওঁলোকে পইচা নাপায়, সেই মাহেকে কিছু চলাওঁ, তেখেতলোকে মাহেকৰ মূৰত পইচাটো পায় আৰু দিছে, কিন্তু নিদিয়াকৈ কোনোজনো থকা নাই বাৰু, চবেই দিয়ে। কিন্তু কিছু তাৰ মাজতে থাকে আৰু ধৰি লওক 3000 হ'লে 2000 দিলে, আকৌ 1000 ইটো মাহলৈ ৰাখিলে, কোনোবাই ধৰি লওক আকৌ সিটো মাহলৈ সেই 1000 টকাটো পূৰাই দিলে। তাৰমানে চাকৰিয়াল হ'লেও কিছুমান ঘৰৰো তেওঁলোকৰ বাৰ্ডেন কিছুমান থাকি যায়তো, সেই মাহটোত যদি তেওঁ দৰমহাৰ পৰা সৰহকৈ পইচাটো বাৰ্ডেনটো মাৰিব লগা হৈ যায়, তেতিয়া মোৰ ধাৰটোলৈ অকণমান পইচাটো ধৰি লওক নুজুৰিলে, তেতিয়া 1000 এটা বা ময়ো কমাই দিব লাগিব, বা 2000 এটা ময়ো কমাই দিব, বা ইটো মাহলৈ দিওঁ, সেই তেনেকৈ ফিল আপ কৰি কিছু মানুহক চলাবলগীয়া হয় দেই। আপুনি এতিয়া 2 বেলাই মানে ব্যৱসায়টোৰ লগত জড়িত, আগবেলা পিছবেলা? 2 বেলা, আগবেলাও জড়িত, পাছবেলাও জড়িত। আৰু আপুনি এই ব্যৱসায়ৰ লগত যেতিয়াৰ পৰা জড়িত হৈছে, তেতিয়াৰ পৰা মাজুলীৰ বাহিৰত আপুনি কোন ঠাইত ব্যৱসায় কৰিছে? মাজুলীৰ বাহিৰত গোলাঘাট গৈছোঁ, হয়, যোৰহাট গৈছোঁ, লখিমপুৰ গৈছোঁ, আৰু ধৰি লওক এনেই বাহিৰলৈ একেবাৰে মোজেঙলৈকে মাছ পঠাইছোঁ। হয়, তাৰপাছত ধৰি লওক কাছাৰলৈকে পঠাইছোঁ, কিন্তু মই মানুহটোৰ লগত যোৱা নাই, ট্ৰেইনত পাৰ্টিৰ লগত মাছটো বুক কৰি পঠাইছোঁ। হয়, মানুহটো গোলাঘাটলৈ গৈছে, মানুহটো যেনিবা যোৱাকৈ গোলাঘাট যাওঁ, যোৰহাট যাওঁ, লখিমপুৰ যাওঁ, একেদিনাই গৈ একেদিনাই যাওঁ। আমি ধৰি লওক ৰাতি 7টা বজাত ইয়াত ৰাতি নাৱত উঠিলোঁ, 5টা বজাত আপোনাৰ নুমলীগড় হেৰিয়াৰ চাপৰিত নমাই দিব, সেই নুমলীগড় দি ঘূৰি গৈ গোলাঘাটত ৰাতিপুৱা 8টা বজাত পাই যাওঁ। আপোনাৰ 10টা বজাৰ আগত আমাৰ মাছ বিক্ৰী কৰি শেষ হৈ যায়, আকৌ ঘূৰি আহে, আকৌ সেই ভাত পানী খাই বৈ সেই গোলাঘাটতে পইচা পাতি চেলমেনৰ পৰা লৈ আমি ঘূৰি আহি আকৌ গধূলি 7টা বজাত ঘৰ পাওঁ। এইটো অকল ময়ে নহয়, আমাৰ মাজুলীৰ বিভিন্ন ঠিকানা ভাল বেপাৰী হৈ আমি চব ধৰি লওক খেতিতে যাওঁ গোলাঘাটলৈ।
তাৰপিছত আকৌ যোৰহাটলৈ যাবলগীয়া হ'লে আমি কেতিয়াবা নিমাতী ঘাট বা কমলাবাৰী ঘাটত যদি জঞ্জাল হয় আমি দক্ষিণ পাতেদি ঘূৰি একেচাতে সেইফালেদি গৈ আকৌ ঘূৰি আহোঁতে কমলাবাৰীদি ঘূৰি ঘৰলৈ আহোঁ। এনেকুৱা কিছুমান হয় আমাৰ। এতিয়া ধৰক বালিচাপৰিত নামনি মাজুলী ব্যৱসায়ী সন্থা বুলি এটা সন্থা আছে আৰু কি মাছ বিক্ৰী কৰা এটা নিৰ্দিষ্ট ঠাইও আছে। এই ব্যৱসায়ী সন্থাটোৰ লগত যদি আপুনি থাকে তেতিয়া কি লাভ হয় আৰু নাথাকিলে কি লোকচান হয়? ব্যৱসায়ী সন্থাটোৰ লগত নাথাকিলে আমাৰ কিছুমান জঞ্জাল হয়, কাৰণ আমাৰ কমিটি এখন বুলি বালিচাপৰিত আছে। সেই কমিটিখনত আমাৰ ৭৫জন মেম্বাৰ আছে, চবতে জড়িত আছে। এতিয়া ধৰি লওক কাৰোবাৰ পইচা এটা যদি কোনোবাই মাৰি দিয়ে আমাৰ সমিতিয়ে এইটো বিচাৰ কৰিব। কাৰোবাৰ যদি কিবা এটা কাষ্টমাৰৰ লগত অমিল হয় সেইটো আমাৰ সমিতি মানুহে মিলি দি বজাৰখনত হাই হুৰুমি নোহোৱাকৈ আমি বজাৰখন তেনেকৈ চলাই আছোঁ। আমি দেখা পাওঁ তাতে ধৰক দুজনমান মানুহ আছে, তেওঁলোকে দগা পাল্লা ধৰি আছে আৰু তেওঁলোকে তেনেকেই ধৰি থাকে। কোনে মাছ আনি দিলে, মাছ আনি পেলি গৈছে, মাছ ঢালি গৈছে, তেওঁলোকে জুখি দি আছে। টকা কোনে লয়, মাছ কিমান হ'ল, আমি একো পাত্তা নাপাওঁ। এইটো কেনেকুৱা খেলটো? সেইটো আপোনালোকে বুজি নাপাব। এইটো ধৰি লওক এতিয়া মোৰ গাড়ীখনতে মই বহি আছোঁ, মোৰ পেলা ধৰি এটা ধৰি লওক মানুহ আছে, সি মাছটো ওজন কৰি দিলে, মই ৰেট কৰিলোঁ, বাহিৰৰ পৰা বেপাৰী আহি গ'ল, এই মাছটো কিমান দাম, বোলে 500 টকা কিলো, 400কৈ দিছোঁ। তেওঁৰ লগত 400কৈ ৰেটটো ধৰি লওক ছিগি গ'ল। এই মোৰ পেলা ধৰি যিটো মানুহ তলত বহি থাকিব সি মাছটো ওজন কৰি দিব। তাৰপৰা সি 10 কেজি মাছ নিলে, সেই 10 কেজি মাছটো মোৰ বহীত লিখি ল'লোঁ। ই জুখি দিয়া মানুহ জুখিহে দিলে। তাৰপাছত মোৰ যিটো কমিশ্যন 10 টকাকৈ ধৰি লওক, সেই 10 টকাৰ পৰা সেই কমিশ্যনটোৰ পৰা মই পেলা ধৰা মানুহটোক পইচাটো দিব লাগিব। তেনেকুৱা ধৰি লওক সি এবেলাত ধৰি লওক কিমান পাব, খুব এবেলা 150 টকা এটা পাব। এঘণ্টা বা এঘণ্টাই 2ঘণ্টাই জুখিলে তাক 150 টকা এটা দি দিলোঁ বা 200 টকা এটা দি দিলোঁ। কমিশ্যন সৰহ হ'লে 300 দি দিলোঁ। কাৰণ 1000 100কৈহে আহে। 20,000 টকা মাছ বেচিলে আমাৰ 2000 টকা কমিশ্যন আহে। 2000 টকা কমিশ্যন আহিলে তাক 300 বা 200 টকা দি দিওঁ আৰু। ঠিক ধৰি লওক তেনেকৈ গৈ থাকে বজাৰখনত। এইটো চৰকাৰী বজাৰটো, আমাৰ সেই ধৰণে বজাৰখন চলি গৈ থাকে আমাৰ মাজুলীত, ধৰি লওক বালিচাপৰিত। এতিয়া আপোনাৰ বতৰ পানী বেয়া হ'লে বা কিবা হেৰি হ'লে তেনেকৈ মাছ পুঠি নোলায়, তেতিয়া এনেকৈ টুকটাককৈ চলি থকা। এতিয়া ধৰি লওক তেনেকৈ মাছ পুঠি নাই, টুকটাককৈ যেনে তেনে চলি আছে আৰু চব। আপুনি 20 কেজি মাছ আনিছে আৰু বিক্ৰী কৰিব নোৱাৰিলে, মাছখিনি ধৰক গেলি যাব ধৰা এটা অৱস্থা হ'ল। সেই সময়ত কোনোবা গ্ৰাহকে ধৰক আপোনাৰ পৰা মাছ কিনিব বিচাৰিছে, আপুনি তেতিয়া কেনেকৈ দিব? তেতিয়া ধৰি লওক 300 টকা আগত বেছি আছিলেতো, 300 তলৰ পৰা তেওঁ 150 টকাকৈ হ'লেও 2 কেজি লগাত 3 কেজি দি দিলোঁ। তেনেকৈ দুজনক দি দিলোঁ। কোনোবা খুব আত্মীয় এজন আহিলে 100কৈও দি দিলোঁ। তোমাৰ 400ৰ পৰা 100লৈকে মাইনাছ প্লাছ হৈ গুচি যাব, হ'লেও সেই মূলটো উঠাই ল'ব লাগিব। আকৌ কেতিয়াবা এনেকুৱা কৰে নেকি, ধৰক আজি মাছখিনি বেয়া হৈ যোৱাতকৈ মোৰ ধৰক বন্ধু বান্ধৱ বা মিতিৰ কুটুম্ব পৰিয়াল তেওঁকে আজি এসাঁজ ভালকৈ খুৱাই দিওঁ, এনেকৈ কৰে নেকি? দিওঁ, কেতিয়াবা দিওঁ। ধৰি লওক আজি 50 কেজি মাছ আহিলে, তাৰে 5 কেজি মাছ এটা থাকি গ'ল। আমাৰ সেই পাৰ্টিৰ ভিতৰতে কোনোবাই 2টা, কোনোবাই এটা তেনেকৈ নি সেই 5 কেজি তেনেকৈ ভাগ কৰি খাই দিওঁ। কাৰণ সেইটো পেলাইতো দিব নোৱাৰোঁ, হয়। কাৰণ গেলি যোৱা বস্তুৱে কালিলৈ থ'লেওতো বেচিব নোৱাৰোঁ। সেইকাৰণে আমাৰ পাৰ্টিৰ ভিতৰতে আমি ভাগযোগ কৰি বস্তুটো কেতিয়াবা খাবলগীয়া হয়, নহ'লে বিক্ৰী হ'লেতো বিকিয়ে হৈ গৈছে। এতিয়া ধৰকচোন এনেকুৱা হৈছে, যিকোনো মানুহে ব্যৱসায় এটা কৰোঁ বুলি মানে তৎক্ষণাত ব্যৱসায় এটা কৰিব নোৱাৰে, বহুত টকাৰ প্ৰয়োজন হয়। মৎস্য ব্যৱসায়টো এনেকুৱা মানে কিবা নিৰ্ধাৰিত আছে নেকি, বোলে 5,000 10,000 হ'লেহে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব? আপুনি মাছ ব্যৱসায়টো প্ৰয়োজন হ'লে এটকাও নোহোৱাকৈ কৰিব পাৰিব, কিন্তু আপোনাৰ নীতিটো, আপোনাৰ নিয়মটো ভাল হ'ব লাগিব। ধৰি লওক এতিয়া আজি মই বজাৰলৈ গ'লোঁ, মোৰ হাতত পইচা নাই, তাত 10জন বা 5জন আমাৰ চেলমেন আছে। গ'লে মোৰ আজি পইচা নাই, মাছ 5 কেজি বেগ কৰি দিয়ে, সি লৈ গৈছে। সি বেছি কিনি ঘূৰি আহি মোক মূলটো চন্দাই তাত কিটা লাভ হৈছে সি খাইছে, কিন্তু সি যদি আকৌ মূলে সতে ৰাখে তেতিয়া তাৰ হাত মৰি যায়, সেইখন বজাৰত সি যাব নোৱাৰে আৰু। তেনেকুৱা হয়। তাৰমানে এটকাও নোহোৱাকেও আপোনাৰ যদি ব্যৱহাৰ ভাল হয়, আপুনি যদি সততাৰে চলে, আপুনি ধুনীয়াকৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। আপোনাৰ সেই তাৰ পৰাই ৰাখি ধৰি লওক আজি লাভ হ'লে ধৰি লওক 300 টকা, সি 200 খৰচকৈ 100 ৰাখিলে, কাৰণ বাকীকৈ নিয়ে লাভ কৰি সি 100 আকৌ এদিন ৰাখিলেই নহয়। তেনেকৈ ৰাখোঁতে তেওঁ কেইটামান ডিপজিট হ'বগৈ। হোৱাৰ লগে লগে ধৰি লওক কিবা এটা লাইন ক'ৰবাত ল'ব পাৰিব, কোনোবা বেলেগখনত কেইটামান পইচা দিব পাৰিব, তেতিয়া তেওঁ নিজস্ব এটা ব্যৱসায় হাতলৈ আহিব। উঠি অহা প্ৰজন্মক কোনোবাই যদি এই ব্যৱসায়টোলৈ মন মেলে, তেওঁক আপুনি কি পৰামৰ্শ দিব?
তেওঁক পৰামৰ্শ এইটোৱে দিব লাগিব যে তুমি বিল এখনত কেইটামান পইচা দিয়ে ব্যৱসায়টো শিক্ষাটো লৈ লোৱা, নহ'লে বজাৰতে আমাৰ ধৰি লওক আমাৰ সমিতিৰ লগতে ঘূৰি পকি তুমি কিছুমান বুজাবুজি হৈ ব্যৱসায়টো আৰম্ভ কৰা। তাৰমানে ব্যৱসায়টোৰ কিছুমান টিক্স ঠিক জানি আছে। ল'ব লাগিব, হয় নহয়? জানি ল'ব লাগিব, কাৰণ নজনাকৈ ফটককৈ কৰিবলৈ গ'লে তেওঁ বিপদত পৰি যাব। হয় হয় ধৰি লওক এই ফটককৈ মাছ 5 কেজি পালে লৈ গুচি গ'লে সি বেচিব কেনেকৈ? ইয়াতে নিলে 40 টকাকৈ, সি কিজানি আকৌ 30 টকাকৈ বেচি দিয়ে, তেতিয়াতো তেওঁ মূল ঘাটি হ'ব। মূল ঘাটি হ'ব। আৰু যদি 30 টকাকৈ নিহি 200 টকা কৰি দিয়ে, তেতিয়া মানুহে নল'ব, হয়। আৰু সি অধিক লাভ বিচৰা হ'ব, হয়, অহংকাৰ হ'ব, সেইটো তললৈ গুচি যাব। তললৈ গুচি যাব। আকৌ এনেকুৱাও হ'ব, ধৰক 5 কিলো মাছ আনিছে, সি পুৰা কাটাই আনিলে। এতিয়া খুচুৰা পাছতো 5 কিলো নাথাকে, 5 কেজি নাথাকে। অন্ততঃ 5 কেজি মাছত 700 গ্ৰাম 800 গ্ৰাম মাছটো কমিব। হয়। সেইটো কেনেকৈ তাৰ মেকআপ হ'ব? সেই পইচাটো লাভত তাৰ পইচাটো কেইটকামান কমি যাব। ধৰি লওক এতিয়া 100 টকাকৈ আনিছিলে, 700 গ্ৰাম মাছ কমিলে তাৰ 200 টকা লাভ যেনিবা হ'ব লাগিছিলে, 200 নহয়, এই 70 টকা পইচাটো 70 টকা পইচাটো তাৰ কমি যাব, 130 টকাহে লাভ হ'ব। আৰু এটা বহুত আচৰিত কথা, ধৰক এজন ভাল শিক্ষিত মানুহ, তেওঁ হিচাপ এটা তৎক্ষণাত ক'ব নোৱাৰে, কিন্তু আপোনালোকৰ এনেকুৱা এটা জ্ঞান আছে, ধৰক 5 কিলো মাছ 260 টকাকৈ কিমান হ'ল বুলি ক'লে আপোনালোকে একদম তৎক্ষণাত ক'ব পাৰে। এইবোৰ মানে আমাৰ মুখস্থ হৈ থাকে। এইবোৰ আমাৰ এই যিমানখিনি ধৰি লওক চেলমেন আছে, কলমে আমনি পালে মুখেই ফটককৈ কৰি দিব পাৰে। এইটো তাৰমানে কি হয়, এতিয়া আমি ধৰি লওক ৰাতিপুৱাই বজাৰখনলৈ গৈছোঁ, আমাৰ অন্য ডিউটি নাই, হয়। তাতে সেই বজাৰখনতে আমাৰ মাষ্টৰ শিক্ষা আছে, সমস্ত তাতে আছে। এতিয়া আজি মই তোমাক 1 কেজি মাছত 100 টকাকৈ 300, সেইটো মোৰ মুখস্থ হৈ থাকিল নহয়। আকৌ কাইলৈ 300, মোৰ পইচা কিমান হ'ল? 300 হ'ল, বোলে 350কৈ 450 হ'ল। এইবোৰ তেনেকৈ আমাৰ মুখস্থ থাকে। তাৰমানে ব্যৱসায়টোৰ লগত থাকোঁতে গোটেই মানে জড়িত হৈ যাব, মুখস্থ হৈ যায়। আপোনাৰ কলম চলম নমৰাকৈ পটককৈ হৈ যায়, কলম মৰালে দেৰিহে হয়। সেই গুণটো কিন্তু আপোনালোকৰ নিচিনা ব্যৱসায়বিলাকৰ ক্ষেত্ৰত দেখা পাইছোঁ। যিটো হিচাপ ধৰক তৎক্ষণাত ভাল শিক্ষিত মানুহ এজনে উলিয়াই দিব নোৱাৰে, কিন্তু আপোনালোকে মুহূৰ্ততে ওলাব, কিমান হ'ল এইটো কৈ দিব পাৰে। সেইটো অন্যত আমাৰ গণ্ডগোল লাগিব, কিন্তু মাছ ব্যৱসায়টোত সেইবোৰ গণ্ডগোল আমাৰ নালাগে। আমাৰ 50 গ্ৰামলৈকে সদায় হিচাপটো থাকিবই। আজি 1 কেজি মাছ নিলে সেই 100 গ্ৰাম নিলে, 400 টকা কেজি হ'লে 40 টকা হয় বুলিতো আমি জানোৱেই। 100 গ্ৰাম নিলে 500 টকা কেজি হ'লে 50 টকা হয় বুলি জানোৱেই। তেনেকুৱা ধৰণৰ ধৰি লওক আমাৰ চব মুখস্থই থাকে। বৰ এইবোৰ অংক চংক কৰি থাকিবলৈ সময় নাহে। তাৰমানে মিনিটতে এতিয়া কেতিয়াবা 16টা মানুহে মাছ গাড়ীখনত দিব, আকৌ 20টা মানুহে নিব, এইবোৰ কৰোঁতে মেলোতে আমাৰ সেইবোৰ চব মুখস্থ হৈ গুচি যায়। সেইটো কাৰণেই মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মানে ব্যৱসায়টো কৰিবলৈ কিছুমান টিক্স প্ৰথমে মানুহজনে জানিব লাগিব। স্কুলত ছাত্ৰই যেনেকৈ মাষ্টৰৰ ওচৰত পঢ়িবলৈ কিছু শিক্ষা ল'ব লাগিব, কিন্তু এইটো ব্যৱসায়টো ঠিক তেনেধৰণে নাই বুলি এমাহ 2 মাহ শিক্ষা এটা ল'ব লাগিব, নহ'লে অসুবিধা হৈ যাব। ডাইৰেক্ট সি নোৱাৰে, নিজাববীয়াকৈ ব্যৱসায় কৰোঁ বুলি ক'লে হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এইটো শিক্ষাটো যেতিয়া হ'ব, সি তাৰ তেতিয়া বহুত মাইণ্ডে কাম কৰিব। এতিয়া ধৰি লওক এই মাছটো কিনি কোন জেগাত বেচিলে লাভ হ'ব, তাৰ পৰ্যন্তলৈকে তাৰ মাইণ্ডত আহি যাব। আৰু এনেকুৱা হৈ যাব, বেচোঁতে যাওঁতে তেওঁ চবৰ লগতে একদম অন্তঃফলা হৈ যাব, চবৰ লগতে তেওঁ মিল খাই গুচি যাব। তেনেকুৱা কিছুমান ধাৰণা আছে, আছে এই মৎস্য ব্যৱসায়টো।